আপুনি যদি এয়াৰটেল চিম ব্যৱহাৰ কৰে তেন্তে আপোনালৈ আছে এটা সুখবৰ। এয়াৰটেলে দি আছে সকলোবোৰ 4G গ্ৰাহকলৈ ফ্ৰী ডাটা। আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ 60 GB লৈকে ফ্ৰী ডাটা এয়াৰটেলৰ ফালৰ পৰা আপুনি কেনেকৈ লাভ কৰিব। বেছি দীঘলীয়া প্ৰচেছ নহয়, মাত্ৰ কেইটামান এয়াৰটেলৰ টোল ফ্ৰী নাম্বাৰলৈ মিছ কল আৰু মেছেজ দিব লাগিব। নাম্বাৰ কেইটা কি মই আপোনালোকক ক'ম, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথম নাম্বাৰটো হৈছে 599955লৈ আপুনি মিছ কল দিব লাগিব, তেতিয়া আপোনালোকে 10 GB ডাটা এটা পাব ফ্ৰীতে। 599955। তাৰ পাছত হৈছে 60 GB ডাটা এটা পাব, এইটো অকল পোষ্টপেইড গ্ৰাহকসকলৰ কাৰণেহে। ছাৰপ্ৰাইজ বুলি লিখি 121লৈ মেছেজ কৰিব লাগিব। আৰু এটা আছে 28 GB ফ্ৰী ডাটা এটা পাব, মিছ কল দিব লাগিব আপোনালোকে 125346 নাম্বাৰটোলৈ। 10 GB ডাটা এটা ফ্ৰী পাব, নাম্বাৰটো হৈছে 51111, এই নাম্বাৰটোত মিছ কল দিলে। 100 MB ডাটা এটাও ফ্ৰী পাব, আপোনালোকে এইটো USSD কোড হয়, ডাইল পেডত টাইপ কৰিব লাগিব *121*100#। তাৰ পাছত আছে প্ৰথমকৈ আপোনালোকে এয়াৰটেল TV এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব। এতিয়া সেইটো এয়াৰটেল এক্সট্ৰিম হৈছে, লগোটো দেখিছে, তেতিয়া 2 GB ডাটা এটা পাব। তাৰ পাছত দুটা নাম্বাৰ আছে 52122, এই নাম্বাৰটোত কল কৰিলে 90 দিনৰ কাৰণে 2 GB ডাটা এটা ফ্ৰী পাব। নেক্সটটো হৈছে 51111, এইটোত কল কৰিলে 30 দিনৰ কাৰণে 1 GB ডাটা এটা ফ্ৰী পাব।